ভইচ অফ শোণিতপুৰৰ তৰফৰ পৰা মই প্ৰত্যুষ প্লাৱনে আপোনালোকক শুনাবলৈ গৈছোঁ এখন ব্যতিক্ৰমী দোকানৰ বাৰ্তা। কৰোনা মহামাৰীৰ সৈতে মানৱ সভ্যতাৰ এই মহাৰণখনত হয়তো সকলো দিশতে কম বেছি পৰিমাণে শিথিলতাৰ চানেকি দেখা পোৱা গৈছে। ঠিক তেনে সময়তে জামুগুৰিহাটৰ নেপালী পাচি গাঁৱৰ এখন ব্যতিক্ৰমী দোকানত এতিয়াও সামাজিক দূৰত্ব বজাই ৰাখি ব্যয় বস্তুৰ ক্ৰয় বিক্ৰয় চলি আহিছে। এই ব্যতিক্ৰমী দোকানখনৰ নাম হৈছে টিমচিনা ষ্ট'ৰ। আকৌ কৈছোঁ, এই ব্যতিক্ৰমী দোকানখনৰ নাম হৈছে টিমচিনা ষ্ট'ৰ। আৰু আমিও এই দোকানখনৰ কাৰুকাৰ্যক সন্মান জনাই শলাগ লৈছোঁ। সঁচাই এই দোকানখন হৈ পৰিছে অঞ্চলটোৰ বাবে এক আদৰ্শ।